নমস্কাৰ অৰ্কিড প্ৰেমীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বহাগৰ পহিলা দিন আৰু এই পহিলা দিনটোত আপোনালোকক মই কিছুমান অৰ্কিড দেখাবলৈ চেষ্টা কৰিম যিবোৰ বৰ্তমান মোৰ ঘৰত ফুলি আছে। আৰু প্ৰথম জোপাই দেখাইছোঁ মই এজোপা বাহিৰৰ অৰ্কিড হয়। এজোপা নাম হ'ল মালাক্টিষ্ট ভেৰিয়েবলছ। এজোপা খুব ধুনীয়াকৈ ফুলি আছে, চাওক সৰু সৰু ফুল, এইটো খুব সুন্দৰ দেখিবলৈ। আৰু আপোনালোকক মই দ্বিতীয়জোপা মোৰ ফুলি থকা অৰ্কিড দেখাইছোঁ। এইজোপা হ'ল ডেনড্ৰবিয়াম ফ্ৰেম্ব্ৰিয়েটাম বুলি কয়। চাওক ফ্ৰেম্ব্ৰিয়েটাম বুলি কেলৈ কয়, চাওক ইয়াৰ চাওক এই দেখিছেনে পাহিটো ভালকৈ দেখিছে, আৰু পাহিটো চাওক ফ্ৰেম্ব্ৰিয়েট হয়, দেখিছেনে কিমান ধুনীয়া ফুলজোপা দেখিবলৈ। আৰু এইজোপা চাওক ভেণ্ডা টেচেলেটা, খুব সুন্দৰ চাওক, আৰু ইয়াৰ খুব ধুনীয়া গোন্ধ আছে আৰু ফুলৰ কালাৰটো দেখিবলৈ বৰ সুন্দৰ। তাৰপৰা চাওক চাৰিওফালে ঢোলে ৰজন জনাই আছে, ঢোল পেপাৰ মাতে। আৰু কপৌ ফুল এটা অনবদ্য অংগ বুলি ক'ব লাগিব বহাগ বিহুৰ লগত। এজোপা হ'ল ডেনড্ৰবিয়াম ক্ৰাইচটক্সাম বুলি কয়। আৰু চাওক এইজোপাৰ খুব সুন্দৰ, খুব মিঠা গোন্ধ আছে, আৰু এইজোপা সম্পূৰ্ণ হালধীয়া, আৰু এবাৰ যেন অমলেট যেনেকৈ ফ্ৰাই কৰিলে যেনেকুৱা ধৰণৰ কালাৰটো হয় তেনেকুৱা ধৰণৰ কালাৰটো। চাগে বহুত কেইজোপা ফুলি আছে। এজোপা হ'ল ফেনালপচিছ মান্নি। বহাগৰ বতৰ লাগিলে সেইকাৰণে সকলোবোৰ দেখাই দিছোঁ মই মোৰ ইয়াত ফুলি থকা অৰ্কিডবিলাক। আৰু চাওক এজোপা হ'ল ভেণ্ডা মটেচিয়ানা বুলি কয়। এজোপা হ'ল ভেণ্ডা মটেচিয়ানা। মই ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। এজোপা হ'ল ভেণ্ডা মটেচিয়ানা, খুব সুন্দৰ হৈ আছে, দেখিছেনে কেইবাবাৰো ফুলিছে, দেখিছে কিমান সুন্দৰ হৈছে গছজোপা। আৰু বহুত তেনেকুৱা ধৰণৰ অৰ্কিড ফুলি আছে মই দেখাইছোঁ। এইজোপা হ'ল ভেণ্ডা ডেনিচিয়ানা, এজোপা হোৱাইট বুলি কয়। চাওক ফুলটো দেখিবলৈ কিমান সুন্দৰ, দেখিছে নিশ্চয়। এইজোপা চাওক দেখিছে ভেণ্ডা ডেনিচিয়ানা, এজোপা হোৱাইট বুলি কয়। আৰু তেনেকুৱা ধৰণৰ বহুত অৰ্কিড ফুলিছে। আৰু এটা খুব সুন্দৰ অৰ্কিড দেখাইছোঁ মই। এইজোপা হ'ল ৰেনেনথেৰা চিট্ৰিনা বুলি কয়। এজোপা য়েল্লো ৰেনেনথেৰা, এজোপা চাওক কিমান সুন্দৰকৈ ফুলিছে, দেখিছেনে খুব সুন্দৰকৈ ফুলিছে, দেখিছে খুব সুন্দৰকৈ ফুলিছে এইজোপা। এজোপা হ'ল ৰেনেনথেৰা চিট্ৰিনা বুলি কয়। এজোপা মই আগতেও দেখাইছোঁ, এজোপা এস্কচেণ্টাম ৰেড, দেখিছে কিমান সুন্দৰকৈ ফুলিছে। তো ইয়াতে মোৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ইয়াত মোৰ কপৌ ফুল খুব সুন্দৰকৈ ফুলি আছে, সেইটো দেখাম। তাৰ আগতে এজোপা বাল্বফাইলাম দেখাই লৈছোঁ। এজোপা বাল্বফাইলাম স্ক্ৰেবেটাম বুলি কয়। এইটো অলপ কালাৰটো পিংকিছ টাইপ হয়, দেখিছে কিমান এগাল ফুলিছে, ভৰপক ফুলি আছে এতিয়া, মানে পূৰা বহাগ, সম্পূৰ্ণ বহাগ যেন মোৰ পৰিপূৰ্ণ হৈ পৰিছে মোৰ গ্ৰীণ হাউচৰ ভিতৰত। এজোপা হ'ল বাল্বফাইলাম স্ক্ৰেবেটাম। আৰু দেখাইছোঁ যি আমাৰ বিহুৰ লগত একদম অনবদ্য অংগ, যি নাচনীৰ লাহতি খোপাটি বা কলদিলে খোপাটি সুন্দৰকৈ সজাই তুলি। এজোপা হ'ল আমাৰ কপৌ ফুল। আৰু এই কপৌ ফুল নুফুলিলে আমাৰ হয়তো বিহুটো আধৰুৱা হৈ ৰ'ব। দেখিছে কিমান দীঘলকৈ ফুলিছে, খুব সুন্দৰ, খুব সুন্দৰ গোন্ধাই আছে। আটাইতকৈ ভাল লগা কথাটো সেইটো। আৰু দেখাইছোঁ মই আপোনাক এইজোপা হ'ল ফেনলপচিছ, দেখিছে কিমান সুন্দৰকৈ ফুলি আছে, খুব সুন্দৰ হৈ আছে। এজোপা হ'ল ফেনলপচিছ। এজোপা হ'ল চিম্বিডিয়াম লেঞ্চিফলিয়াম, য়েছ, খুব সুন্দৰ, দেখিছে খুব সুন্দৰকৈ দুপাহ ফুলিছে, দুই ফালৰ পৰা দুটা স্পাইক লৈ ফুলিছে। আৰু দেখাইছোঁ একদম মনোমোহা এজোপা অৰ্কিড। এজোপা হ'ল ডেনড্ৰবিয়াম থাইচিফ্লৰাম। বহাগৰ বতৰত খুব সুন্দৰ গোন্ধাই আছে, খুব সুন্দৰ গোন্ধাই আছে, ইমান ধুনীয়া দেখিবলৈ, দেখিছে। এজোপা হ'ল ডেনড্ৰবিয়াম থাইচিফ্লৰাম। এফালে ঢোলৰ মাত আৰু এফালে কপৌ ফুলৰ কম্বিনেশ্যনটো খুব মৰম লগা হৈ পৰিছে আৰু খুব ভাল হৈছে। এইজোপা হ'ল ডেনড্ৰবিয়াম এফাইলাম আলবা। চাওক সম্পূৰ্ণ হোৱাইট হৈ গৈছে গছজোপা। এজোপা এলবিনো ফৰ্ম বুলি কয়, আৰু এজোপা খুব ৰেয়াৰ হয়। এইটো একদম পিয়'ৰ ফৰ্ম অফ ডেনড্ৰবিয়াম এফাইলাম আলবা, দেখিছে ক'তো পিংকি স্পট নাই, দেখিছে। আৰু ইয়াত আৰু এজোপা অৰ্কিড ফুলি আছে, সেইজোপা দেখাবই লাগিব মই আপোনালোকক। সেইজোপা হ'ল মোৰ এইজোপা পেফিউপডিয়াম কেলচিয়াম, দেখিছে কিমান সুন্দৰ, বহুত ডাঙৰকৈ ফুলিছে আৰু বহুত দিন লং লাষ্টিং ফ্লাৱাৰ হয়। আৰু ইয়াৰ আটাইতকৈ ভাল কথা কি বহুত ডাঙৰ স্পাইকেল চাওক ইমান লং, দেখিছে। আৰু এইজোপা হ'ল গছজোপা। এজোপা আৰু এজোপা ফুলিছে, এইজোপা স্পেচিছে হয়, মই নামটো পিছত কম, দেখাম আকৌ ইয়াক এক্সট্ৰাকৈ আপোনালোকক। এইটো চাওক খুব ধুনীয়া কালাৰ, দেখিছে নিশ্চয়। ইয়াতে চাওক এইজোপা আৰু এজোপা কপৌ ফুল ফুলি আছে মোৰ, দেখিছে এইজোপা কপৌ ফুল ইয়াতে ফুলি আছে। তো মই গ্ৰীণ হাউচৰ পৰা আৰু এজোপা খুব ধুনীয়া অৰ্কিড দেখাইছোঁ। এজোপা হ'ল ডেনড্ৰবিয়াম ইনফাণ্টিবুলাম, দেখিছে খুব ধুনীয়া ফুল। আৰু ইয়াৰ আটাইতকৈ ভাল লগা কথাটো কি, ইয়াৰ ফুলপাহ বহুত দিনলৈকে প্ৰায় 1.5 মাহ 2 মাহ পৰ্যন্ত বেয়া নহয়, দেখিছে। এইজোপা
মই এনেকৈ গ্ৰীণহাউচৰ ভিতৰতে ৰাখিছোঁ। আৰু এজোপা খুব সুন্দৰ অৰ্কিড এজোপা ফুলিছে। এজোপা মই নামটো পিছত কম, হ'লেও দেখাই দিছোঁ আপোনালোকক। সম্পূৰ্ণ হোৱা নাই, যেতিয়া সম্পূৰ্ণ হ'ব মই আপোনালোকক দেখাম আকৌ। তো মই অলপ গ্ৰীণ হাউচৰ বাহিৰলৈ যাম। গ্ৰীণ হাউচৰ বাহিৰত বহুতখিনি অৰ্কিড ফুলি আছে, মই সেই অৰ্কিডখিনি দেখাবলৈ চেষ্টা কৰিম। এজোপা কিন্তু বৰ সুন্দৰকৈ ফুলিছে, বহুত ডাঙৰকৈ ফুলিছে। মই এতিয়া আপোনালোকক গ্ৰীণ হাউচৰ বাহিৰলৈ লৈ যাবলৈ চেষ্টা কৰিম। তো মই তাত দেখাম কি কি অৰ্কিড ফুলি আছে। তো ব'লক বাহিৰলৈ যাওঁ। এইজোপা হ'ল ডেনড্ৰবিয়াম নিটিফ্লৰাম, চব খুব সুন্দৰকৈ ফুলি আছে। আৰু এইফালে এইজোপা হ'ল ডেনড্ৰবিয়াম মাইক্ৰ'টিচিয়াম ফুলি আছে, দেখিছে এইজোপা ডেনড্ৰবিয়াম মাইক্ৰ'টিচিয়াম ফুলি আছে, বহুত সৰহকৈ ফুলিছে। এইজোপা হ'ল লুচিয়া, এইজোপা লুচিয়া হয়। এইজোপা মই আগতো অলপ ফটো দিছিলোঁ ফেচবুকত, মই খুব ধুনীয়াকৈ ফুলি আছে। আৰু ইয়াতে আচলতে বহুত অৰ্কিড আছে মোৰ এডোখৰতে, বহুতখিনি অৰ্কিড ফুলি আছে। এইজোপা হ'ল মই দেখাইছোঁ ডেনড্ৰবিয়াম খাইছাটক্সাম, খুব সুন্দৰ গোন্ধাই আছে এইজোপা, ইয়াতে খুব সুন্দৰ ফুল। এইজোপা হ'ল মোৰ ডেনড্ৰবিয়াম এডুনকুম, দেখিছে মংকি ফেচ অৰ্কিড বুলিও ক'ব পাৰে আপোনাৰ। ধৰক ভিতৰতো অকণমান ধৰক বান্দৰৰ টাইপ দেখিছে বা চৰাইটোৰ নিচিনা দেখিবলৈ, দেখিছে এইজোপা ডেনড্ৰবিয়াম এডুনকুম, খুব সুন্দৰ দেখিছে ভিতৰটো। এইজোপা কলি ধেৰ আছে এইখিনি। তো বন্ধুসকল, আজি বহাগৰ 1 তাৰিখটোতে মই আপোনালোকক কিছুমান মোৰ ঘৰতে ফুলি থকা অৰ্কিড দেখাবলৈ চেষ্টা কৰিছিলোঁ, যিখিনি বৰ্তমানো ফুলি আছে। তো বন্ধুসকল, সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে, ধন্যবাদ।